Hey guys, good morning. Ako iti notun video লৈ আপোনালোকক স্বাগতম জনালো। গৈ আছো নলবাৰী আৰু কিয় গৈ আছো আপোনালোকক জনাম কিয় গৈ আছো। তো ভিডিওটো হেকলৈ চাই থাকক। Hey guys, আমি এতিয়া আহি পালো শান্তিনিবাস বৃদ্ধাশ্ৰম। আপোনালোকক মই হে দেখাব বিচাৰিছিলো। আমি আহি পালো। এইখনে হৈছে সেইখন শান্তিনিবাস বৃদ্ধাশ্ৰম, য'ত মৰমৰ দোলেৰে বান্ধ খাই আছে আইতা ককাসকল। আজিৰ কৃত্ৰিমতাৰ মাজত হেৰাই যোৱা আত্মীয়তাৰ নিলগত আছে এই শান্তিনিবাস বৃদ্ধাশ্ৰমখন নলবাৰীৰ বিজুলী নগৰত। ল'ৰা ছোৱালীৰ আধুনিকতাৰ বাবে নিজৰ অৱহেলিত মাক দেউতাক, অনাথ ককা আইতাৰ শান্তিৰ এক চিনাকি হৈছে শান্তিনিবাস বৃদ্ধাশ্ৰম। এইজনে হৈছে সেই খুৰাজন, যিয়ে নেকি আইতা ককাসকলক থাকিবলৈ এখন ঘৰ দিছে। আইতাসকলৰ যিয়ে পৰিস্থিতি নহওক কিয় তেওঁ জীয়াই থাকিবলৈ আইতাসকলক সাহস দিছে আৰু তেওঁৱে চবখিনি চাইছে আৰু আইতাসকলক কোনো ধৰণৰ অভাৱ অনুভৱ হ'ব দিয়া নাই। সঁচাকৈয়ে শান্তিনিবাস বৃদ্ধাশ্ৰমখন হৈছে এখন শান্তিৰ ঠাই, য'ত নেকি আমি সকলোৱে আজি সুখ প্ৰকাশ কৰিছোঁ আৰু ৰঙিয়া কলেজৰ তৰফৰ পৰা আমি এই মহান কামৰ বাবে তেখেতক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাইছে আমাৰ ৰঙিয়া কলেজৰ ছাত্ৰ প্ৰীতম শৰ্মাই। সঁচাকৈয়ে বহুত ভাল লাগিছে আজি ইয়ালৈ আহি, কাৰণ ইমান ধুনীয়া, ইমান শোকতো তেওঁলোকে ককা আইতাসকলে ইমান ধুনীয়াকৈ হাঁহি ধেমালি ফূৰ্তি কৰি আছে আৰু সকলো দুখবোৰ পাহৰি ইয়াত শান্তিৰে বসবাস কৰি আছে। কিন্তু কেনেকুৱা হ'ব সেই ল'ৰা ছোৱালী যিয়ে নেকি মাক দেউতাকক এনেকৈ বৃদ্ধাশ্ৰমত থয়। মই সকলোকে আহ্বান জনাইছোঁ যে আৰু যাতে কোনেও মাক দেউতাকক এনেকৈ বৃদ্ধাশ্ৰমত নথয়। আৰু এগৰাকী আইতাক দেখুৱাম, যিয়ে নেকি ইমান ধুনীয়া ইংলিছ কয় আইতাই। চাওকচোন ইংলিছ কোৱা আইতা। আইতা চাওক কি সুন্দৰ ককা আইতাসকলৰ যি মৰম, যি মিলা প্ৰীতি সঁচাই অতুলনীয়। কোনো তেজৰ সম্পৰ্ক নথকা স্বত্তেও এজনে আনজনৰ যেন নিচেই আপোন হৈ পৰিছে। এইখিনিতে এটা কবিতা মনলৈ আহিছে। কবিতাটি হ'ল শান্তিৰ সুগন্ধি বিচাৰি। দুখৰ ৰাতি দুখৰ বালি চন্দাত ৰৈ যোৱা সৰাপাত দেখি লিৰিকিলি দাৰি আলফুলে সামৰি অসহায় অনিন্দাৰ বুভুক্ষাৰ প্ৰাচীৰ ভাঙি এক উশাহ যেন সেউজৰ নতুনৰ চেনেহৰ চাক নৈয়াত হালধীয়া হাঁহি শান্তিৰ সুগন্ধি বিচাৰি। খুৰাই আমাৰ খোৱা ব্যৱস্থা কৰিছিলে। এনেকৈয়ে খাই মেলি আমি পুনৰ আমাৰ কলেজলৈ উভতি আহিলোঁ। আইতাহঁতক লগ পালোঁ, এতিয়া আমি যাম। শেষত এটা কথাই ক'ব বিচাৰিম যে যদি প্ৰত্যেকগৰাকী ছোৱালীয়ে নিজৰ শাহু শহুৰক নিজৰ মা দেউতাৰ দৰে ভাবে, তেনেহ'লে এই ৱৰ্ল্ডত কোনো বৃদ্ধাশ্ৰমেই নাথাকিব আৰু কেতিয়াও নিজৰ সন্তানক শাহু শহুৰৰ পৰা দূৰ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।